হেল্ল' এভৰিৱান, আজি মই ব্ৰাহ্মী শাকৰ বৰ বনালোঁ। ব্ৰাহ্মী শাকখিনি ইমান ধুনীয়াকৈ হৈ আছে চাওকচোন। তাৰে পৰা কেইডালমান ছিঙি আনিলোঁ। ছিঙি আনি ধুই পখালি সৰু সৰুকৈ ব্ৰাহ্মী শাকখিনি কাটি সৰু বাতি এটাৰে এবাটি পিঠাগুড়ি আৰু এবাটি বেচন দিলোঁ। বৰা চাউলৰ পিঠাগুড়ি নহয় দেই। তাতে আকৌ নহৰু কেইফুটামান খুন্দা মাৰি দিলোঁ আৰু সৰু চাইজৰ এটা পিঁয়াজ কাটি ল'লোঁ। জিৰা, ধনিয়া, ৰেড চিলি আৰু অকণমান হালধি, নিমখ দি পানী অলপ দি এনেধৰণে গোটেইখিনি মিক্স কৰি ল'লোঁ। তাৰপাছতে টাৱাত তেল গৰম হোৱাত হাতেৰে চেপ বনাই এনেধৰণে বৰকেইটা দি দিছোঁ। কাৰণ ব্ৰাহ্মী শাকটো আমি খাব লাগে, এনেধৰণে বনালে খাই যিহেতু সেইকাৰণে এনেধৰণে বনালোঁ। গোটেইখিনি দিলোঁ। দি হোৱাৰ পাছতে লুটিয়াই এনেধৰণে দি দিলোঁ। তাৰপাছতে আমাৰ ব্ৰাহ্মী শাকৰ বৰ ৰেডি। থালিখন আজি সজাই ল'লোঁ। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ